বিহু দিনাখন আমি যিবিলাক বস্তু বনোৱা হয় বিহুত সেই বস্তুখিনি আমি মৃত্যুক দেৱতাৰ নামত অৰ্চন কৰিহে আমি ৰাতিপুৱা চাহ জলপান খোৱা হয়। আজি মই কাতি বিহু বুলি যি বনাইছোঁ তাকে মই আগবঢ়াইছোঁ। তাৰ পাছতহে আমি চাহ খাম। গধূলিৰ পৰত ভঁৰালৰ আগত চাকি বন্তি জ্বলাইছোঁ। আমাৰ ভঁৰালীৰ লক্ষী কাতি বিহুত আমি চাকি বন্তি জ্বলাওঁ। পদূলি মুখত চাকি দিছোঁ বিহু বুলি আমি। তুলসীৰ তলত চাকি আগবঢ়াইছোঁ। ইয়াৰ পাছত আমাৰ ল'ৰা ছোৱালীখিনি আহিব। ল'ৰা ছোৱালীখিনিৰ সৈতে আমি বুট নাৰিকল প্ৰসাদ খাম। তুলসীৰ তলত চাকি দি আহি মই আমাৰ বাৰীত চাকি দিছোঁ। মই তুলসীৰ তলত প্ৰসাদ আগবঢ়াইছোঁ। আমি বুট নাৰিকল আদিৰ প্ৰসাদ প্ৰতি বছৰে দিওঁ। আগতে শাহু মাহঁতে যিদৰে পালন কৰি আহিছিলে আমিও সেই তেনেদৰে পালন কৰি আহিছোঁ। শাহু মায়ে আমাক এনেদৰে কৰিবলৈ শিকাইছিলে। সেইবাবে যেনেদৰে শাহু মায়ে কৰিছিলে আমি তেনেদৰে বিহু পালন কৰি আহিছোঁ। আমাৰ ল'ৰা ছোৱালীহঁত আহিছে। ল'ৰা ছোৱালীহঁতে তেওঁলোকে কৈছে যে আমি জুবিন দাৰ গানেৰে আমি মায়াবিনী গান গাম। তেওঁলোকক মই গাবলৈ কৈছোঁ। নিজে গাইছে বোলো গওক হয় না হেৰি হ'ব এই নে অকণমান লেতেৰা লাগি যায় যে